খৰি কাটিব লাগে চব কৰিব লাগে মতা মানুহৰ কাম নাই অকল ৰাতি ৰাতি মদ খাব জানে ফুৰিব জানে ঘূৰিব জানে আৰু কাম নাই চব মই কৰি দিব লাগে দানা বহাব লাগে লৰাব লাগে চব কৰিব লাগে কাম নাইকিয়া মানুহ খৰি এডাল ভাল নাই কাম নাই বন নাই এনে তলৌ তলৌ ঘূৰি ফুৰিব ৰাতি হ'লে মদ এগাল খাব খাই পেলাই আহিব ঘৈণীয়েকক গালি পাৰিব তাৰ বাহিৰে একো নাই তই গোটলৈ যা গোটত মেল মাৰ যে কাম তোৰ খাই বুঢ়ী দানা মই সিজাম যা 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 নালাগে তই দানা সিজাব নালাগে মই সিজাম যা যা ভাত বনালানে নাই বনাম কিনো বনাম জানো একো নাই ময়ো সদায় চিন্তা কৰি আছো পাই পাৰি পেলাই বনাওঁ নেকি তোক চাহ একাপ দিবলৈ ক'লো ৰাতিপুৱা পৰা চাহ একাপ দিব নোৱাৰি তই মই ৰাতিপুৱা খোৱালো নহয় আকৌ বাকী থৈ দিলো ঠাণ্ডা হৈ গ'ল কোন কিজানি ওচৰলৈ গৈছিলে মুখে মুখে কথা কৈছ যে তই নহয় তই বাচনকেইটা সদায় বাচনে ধুই থাকিবি নেকি মুখে মুখে কথা কেলে কৈছ মতাটোক মুখে মুখে কথা কয় বুলি ওচৰৰ মাইকী মানুহক দেখিছ নাই তই কেনেকে কথা কয় আৰু তই যে মুখখন নকবি নে নকৰ তই তোক মই অথনিৰ পৰা কৈছো যে চাহ একাপ বনা তই চাহ একাপ দিব নোৱাৰ তই খগেনৰ ঘৈণীয়েকক চাবিচোন কি কৰিছে তাই মই তোক ভাত বনাই খুৱাব লাগে মই তোক তই তেনেকে কথা কৈছ যে মোক তই কি কবি মানে তই তেনেকে কথা কবি তোক মই আজি তোক মই তই তেনেকে কথা কবি তই একদম চিধা কৈছ কথা মোৰ মাইকী মোৰ কথা মোৰ মাইকী মোৰ কথা চাহ একাপ খুৱাব নোৱাৰে বনাই চাহ একাপ বনাই খুৱাব নোৱাৰে আপোনাক আঁতৰি দিয়ক ভাল মোক খং দেখা নাই চিনি পোৱা নাই একদম মই কথা কৈ দিছো কিন্তু ঘৰলৈ নাহিবি ঘৰত ভৰি নিদিবি চাহ বনাই তলো কি কৰিম আৰু চকচোন এইবোৰ ঠিক নহয় চাহ বনাবলৈ কৈছিলে ৰাতিপুৱা দিলো আকৌ ক'ৰবাত চৰি ফুৰিছে গাঁৱে গাঁৱে 10 বাৰ মই বনাই দিব নোৱাৰো মোৰ কাম নথকা নহয় নহয় গম পাইছে নাই নবৌ মিটিঙলৈ যাবি নে যাম যাম কিমান সময় যাম আৰু হ'লেই আপোনালোকৰ হ'ল নে মোৰ হৈছে অকণমান দেৰি হ'ব নহয় গৈছো ব'লক আপুনি ওলাওক দে আপুনি চাব নালাগে আপুনি যা দি আছো আজি মই যা দি আছো এইকেইজনী বাপৰে বাপ মেনেজাৰৰ লগত লিলি মাৰ সিহঁতৰ
আজি মই চাই ল'ম বন্ধনত গৈ পেলাই লিলিমাই কৰিবলৈ আহে মই চাই ল'ম বন্ধনত মেনেজাৰৰ লগত লিলিমাই কি হ'ল তোৰ কি হ'ল হেৰি নহয় আমাৰ এইজনী এই বন্ধনত গৈ পেলাই এই মেনেজাৰৰ লগতনো কি লিলিমাই কৰি থাকে আজি মই চাই ল'ম কিন্তু আপুনি বেয়া নাপাব বন্ধনৰ মিটিং হৈছে মিটিঙলৈ যাম এইফালেহে মিটিং খগেনৰ ঘৰত হৈছিল খগেনৰ ঘৰ ব'লক একদম ঠিকছে বেটাম মেনেজাৰৰ লগত লিলিমাই কৰিবলৈ আহে মোৰ যিটো খং উঠিছে নহয় আমি দিলো আপোনালোকৰ সেইটো বেয়া দেখিব নালাগে নহয় কথাবোৰ কয় বাৰু তাকে আৰু আপোনাৰ বেয়া ইমান কৰিব লাগে কি ভাবিছে বল